ৰেখা ব্ৰহ্মপুত্ৰ নদী। এই ব্ৰহ্মপুত্ৰ নদী বিভিন্ন উপনৈ লগ লাগি বৃহৎ ব্ৰহ্মপুত্ৰ নদী হৈছে। ঠিক একেদৰে আমাৰ এই মহাজোঁটত বিভিন্ন আঞ্চলিক দল, বিভিন্ন ৰাজনৈতিক দল, সৰ্বভাৰতীয় দল লগ লাগি আমি এক শক্তিশালী বিকল্প আমি গঠন কৰিছোঁ। আৰু আমাৰ দৃঢ় বিশ্বাস যে অসমৰ ৰাইজে এইটোৱেই বিচাৰিছিল, অসমৰ ৰাইজে বিজেপিক উৎখাত কৰিবৰ কাৰণে অসমৰ ৰাইজে এইটো বিচাৰিছিল। এইটো হৈছে ৰাইজৰ আহ্বান, নিড অফ দি আৱাৰ। গতিকে আমি এই সকলোবিলাক আঞ্চলিক দল আৰু সৰ্বভাৰতীয় দল আমি লগ লাগিছোঁ। সাম্প্ৰদায়িক আৰু পুঁজিবাদী এই বিজেপিক উৎখাত কৰিবৰ কাৰণে। গতিকে আমাৰ দৃঢ় বিশ্বাস, অসমৰ ৰাইজে বিচৰা মতেই আমি আটাইবিলাক দল এই বিজেপিৰ অপশাসনৰ পৰা অসমক মুক্ত কৰি অসমৰ আমি ইয়াত ধৰ্ম নিৰপেক্ষতা আমি বজাই ৰাখিবৰ বাবে সংবিধান সম্পূৰ্ণৰূপে যাতে গণতন্ত্ৰ আৰু সংবিধান আমি সম্পূৰ্ণৰূপে যাতে ইয়াত ৰক্ষা কৰিব পাৰোঁ। আৰু অসমৰ যি অৰ্থনীতি বিধ্বস্ত হৈ গ'ল, বিজেপিৰ ভুল কৰ্মসূচী, ভুল পৰিকল্পনা আৰু পুঁজিবাদী নীতিৰ ফলত অসমৰ যি অৰ্থনীতি চাৰিওফালৰ পৰা বিধ্বস্ত হৈ পৰিছে, তাক যাতে আমি পুনৰুদ্ধাৰ আমি কৰিব পাৰোঁ। আৰু আমাৰ অসমখন আপোনালোকে জানে যে বাৰেৰহণীয়া সংস্কৃতি, জাতি জনগোষ্ঠীৰে ভৰপূৰ এই অসমখন বিজেপিৰ অপশাসনত আৰু তেওঁলোকৰ সাম্প্ৰদায়িক চিন্তাধাৰা, সাম্প্ৰদায়িক কাম কাজত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী, ধৰ্ম, ভাষাৰ মানুহৰ মাজত যি বিজেপিয়ে বিদ্বেষ আৰু ভেদভাৱ বিয়পাই বিভাজন ৰাজনীতি কৰি আছিল, সেইবিলাকৰ যাতে আমি অৱসান ঘটাই পুনৰ আমাৰ শংকৰ আজানৰ সেই শান্তি সম্প্ৰীতিৰ অসম যাতে আমি আকৌ গঢ়ি তুলিব পাৰোঁ, প্ৰগতিৰ অসম যাতে আমি গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আমি এই আটাইবিলাক ৰাজনৈতিক দল লগ লাগিছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস, অসমৰ ৰাইজে বিচৰা মতেই আমি যিহেতু লগ লাগিছোঁ, গতিকে অসমৰ ৰাইজে নিশ্চয় এই নিৰ্বাচনত এই মহাজোঁটক বিপুলভাৱে সমৰ্থন জনায়। যিটো শাসন, এইটো খুব অসমবাসীৰ ৰাইজৰ কাৰণে বা অসমৰ ৰাইজে বিচৰা ধৰণে হোৱা নাই। এইকাৰণে আমি বিজেপিয়ে যদি অসমটো বাচাব লাগে বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো অধিকাৰ, কনষ্টিটিউচনেল যিটো ৰাইট, সাংবিধানিকভাৱে তেনেকুৱা অধিকাৰ পাব লাগে, এই ধৰণত বিজেপিয়ে দিব পৰা নাই। সেইকাৰণে আমি আজি বিজেপি দলে মহাজোঁটত থাকি পেলাই অসমৰ ৰাইজৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত, একতাৰ স্বাৰ্থত, প্ৰগতিৰ স্বাৰ্থত কাম কৰিব পাৰিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস। সেইকাৰণে আমি বিজেপিয়ে আজিৰ পৰা মহাজোঁটত একেলগে থাকি পেলাই আগন্তুক যিটো এছেম্বলি ইলেকশ্যন, ইয়াত আমি একেলগে থাকি পেলাই ইলেকশ্যনটো খেলিম। কথা হয়তো বেলেগ একো নাই। এইটো হ'ল এইবাৰ আমি মহাজোঁটত থাকিয়ে চৰকাৰটো গঠন কৰিব পাৰিব বুলি মোৰ এটা বিশ্বাস মানে আমি কৰিমেই। এতিয়া আমি বিজেপিক অসমৰ পৰা আউট কৰিব লাগে আৰু আসামটোক বচাব লাগিব। আৰু এইবাৰ বিজেপিয়ে চেছ, মই য'ত নাই ইয়াত ক'ত আৰু জীয়াই থাকিম। মইহে যাই পেলাই ৰাখিছিল বিজেপিক। আপোনালোকেওতো জানে হিষ্ট্ৰীটো, বিজেপি কেনেকৈ অসমত চৰকাৰ হ'লে। যেন নতুন চৰকাৰ আহিব আগন্তুক মে মাহত 2 তাৰিখত ৰিজাল্ট ওলাব ভালকৈ আমাৰ অসমত। আমাৰ মহাজোঁট হিচাপে যথেষ্ট মানে কি বুলি কয় এইটো, মানে
মানে সংখ্যাগরিষ্ঠতা আমি পাম, কোনো বেলেগক হায়াৰ লোৱাৰ কোনো প্ৰশ্ন নাহে। মহাজোঁট হিচাপে এবচলিউট মেজৰিটি আমি পাম। আৰু কিছুমানটো অলপ বেছি হ'ব পাৰে, কাইদা কৰিব লাগিব। এইটো বেছি আহিলেও অলপ দিগদাৰ না, হয় না নহয়? আপোনালোকেতো জানে। ঠিক আমি মিলি পেলাই চৰকাৰ বনাম না, মিলি পেলাই। বেছি হ'লে অলপ দিগদাৰ হয়, সেইকাৰণে অলপ এইফালে আমাৰ আছিলে মেলা ভাগ কৰি দিব লাগিব। তো ঠিক আছে, মই খুব ভাল লাগিছে আজি মহাজোঁটৰ লগত একেলগে প্ৰেছ মিট কৰিবলৈ পাই। গতিকে আজিৰ পৰা আমাৰতো আৰম্ভ। চৰকাৰ বনাবলৈ অকল 64হে লাগে, আমি বেছি নাৰাখিম, 70 মান ৰাখিম না। বেছি হ'লে অলপ দিগদাৰটো, সেইকাৰণে কৈছোঁ। মুঠতে চৰকাৰ বনাব কৈছোঁৱে, আমি অলৰেডি 101 কৈয়ে দিছোঁ আগতে। এইটো বিজেপিৰ ডাইলগ, এইবিলাক কিয় দি থাকে? বিজেপি ক'লে আমি ক'ব লাগিব। বিজেপিয়ে কৈ আছে 100, 101, 100+, এইবিলাক কি প্লাছ? বনাই পেলাই দেখাই দিয়ক না চৰকাৰটো আগত। আমাৰতো হ'ল এবচলিউট মেজৰিটি, আমি কাৰো ধাৰ নলৈ পেলাই চৰকাৰ গঠন কৰিব। এই কিবাটো মহাজোঁটে কোনোবা ইণ্ডিপেণ্ডেণ্ট আমাক দৰকাৰ নহ'ব। তাৰমানে হিমন্ত বিশ্ব শৰ্মা নিচিনা ক'ৰবাৰ পৰা কালেকশ্যন কৰি চৰকাৰ নবনাই আমি। এইটো BTCটো দেখিছে আপোনালোকে, ক'ত কিডনেপ কৰি পেলাই লৈ গ'ল, ক'ত শ্বিলং, ক'ত দিল্লী হোটেল, এনেকুৱা চৰকাৰ বনাই নেকি?